শিক্ষাৰ্থীসকল আমি সকলোৱে সাধু শুনি ভাল পাওঁ নিশ্চয় গতিকে দ্য গোল্ডেন টাচৰ এই সাধুটো আমি সকলোৱে উপভোগ কৰোঁ আহা দ্য গোল্ডেন টাচৰ আমি প্ৰি এক্টিভিটি ইতিমধ্যে সমাপ্ত কৰিছোঁ এতিয়া আমি মূল পাঠটো আলোচনা কৰিম দ্য গোল্ডেন টাচ ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং নেম মাইডাছ ইন এনচিয়েণ্ট গ্ৰীচ এসময়ৰ কথা পুৰণি গ্ৰীচ চহৰৰ এজন ৰজা বসবাস কৰিছিল আৰু ৰজাজনৰ নাম আছিল মাইডাছ হি ৱাজ ভেৰি ৰিচ বাট আনহেপি ৰজা মাইডাছ বহুত ধনী আছিল কিন্তু তেওঁ কেতিয়াও সুখী নাছিল আই ৱান্ট মোৰ মানি আই ৱান্ট মোৰ গোল্ড আই ৱান্ট টু বি দ্য ৰিচেষ্ট কিং অফ অল টাইম ৰজা মাইডাছে সকলো সময়তে মানি অৰ্থাৎ পইচা আৰু গোল্ড সোণ সংগ্ৰহত ধ্যান দিছিল কিয়নো তেওঁ সকলো ৰজাৰ ভিতৰত আৰু সকলো সময়তে ধনী ৰজা হৈ থাকিব বিচাৰিছিল হি অলৱেজ লুকড ফৰ ৱেজ টু গেট মানি এণ্ড গোল্ড তেওঁ সকলো সময়তে আৰু সদায় পইচা আৰু সোণ বিচৰাত ধ্যান দিছিল ওৱান ডে কিং মাইডাছ কেম এক্ৰছ এ ডিভাইন স্পিৰিট এদিনাখনৰ কথা ৰজা মাইডাছে এক ঐশ্বৰিক শক্তিৰ লগ পালে হি ট্ৰিটেড দ্য ডিভাইন স্পিৰিট ভেৰি ৱেল যিহেতু ৰজাই সেই ঐশ্বৰিক শক্তিক লগ পাই ঐশ্বৰিক শক্তিক খুব সুন্দৰকৈ আপ্যায়ন কৰিলে হয়তো ভালদৰে তেওঁক খোৱা বোৱা বা শ্ৰদ্ধা আদি যতন ল'লে তেতিয়া ঐশ্বৰিক শক্তিয়ে ৰজাৰ এই আপডালত আনন্দিত হৈ তেওঁ ক'লে কিং You have been nice to me. I am pleased. I want to grant you one wish as a reward. Say what your wish is. যে ৰজা তুমি মোক যি আপ্যায়ন কৰিলা মোক ইমান সুন্দৰকৈ যতন ল'লা মই তোমাক লগ পাই বৰ আনন্দিত হ'লোঁ ভাল লাগিছে গতিকে মই তোমাক এই আপ্যায়নৰ পুৰস্কাৰ হিচাপে তোমাৰ মনৰ এক ইচ্ছা পূৰণ কৰিব বিচাৰোঁ গতিকে তুমি মোক কোৱা তোমাৰ এনেকুৱা কি ইচ্ছা আছে উইচ মানে হৈছে ইচ্ছা বা আশা যিটো আশা বা ইচ্ছা আছে মই পূৰণ কৰিম তেতিয়া কিং অৰ্থাৎ ৰজা মাইডাছে ক'লে থেংক ইউ ডিভাইন স্পিৰিট যে ধন্যবাদ তুমি যে মোক ইমানখিনি সহায় কৰিবলৈ আগবাঢ়িছা আকৌ ৰজাই ক'লে আই উইচ whatever I touch would turn into gold যে মোক এনেকুৱা এটা তুমি উইচ পূৰণ কৰা যে মই যিটো বস্তু হাতেৰে স্পৰ্শ কৰোঁ সেই বস্তুটো সোণলৈ যাতে ৰূপান্তৰিত হৈ পৰে সেই সময়তে ডিভাইন স্পিৰিটে ক'লে আৰ ইউ চিয়'ৰ দিছ উইচ মে লিড টু ট্ৰাবল যে তুমি নিশ্চিতভাৱে ভাবি চিন্তি এই কথাটো কৈছানে এই বৰটোৱে কিন্তু তোমাক কেতিয়াবা বিপদতো পেলাব পাৰে তেতিয়া ৰজাই ক'লে ইফ মাই উইচ ইজ ফুলফিল্ড আই উইল গেট এ লট অফ গোল্ড আই উইল বি দ্য ৰিচেষ্ট কিং প্লিজ গ্ৰাণ্ট মি দিছ উইচ আৰু ৰজাই কৈ উঠিলে যে তুমি যদি মোৰ এই উইচটো পূৰণ কৰি দিয়া এই আশা বা ইচ্ছাটো পূৰণ কৰি দিয়া তেতিয়াহ'লে মই বহুত সোণ সংগ্ৰহ কৰিব পাৰিম আৰু মই আটাইতকৈ ধনী ৰজা হৈ থাকিম গতিকে তুমি মোৰ এই ইচ্ছাটো যেনে তেনে পূৰণ কৰি দিয়া তেতিয়া ডিভাইন স্পিৰিটে ক'লে এজ ইউ উইচ যে তুমি যদি বিচাৰিছা তোমাৰটোৱে হওক এজ দ্য কিং ইনষ্টিড দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিম দ্য উইচ আৰু ডিভাইন স্পিৰিটে ৰজাৰ সেই ইচ্ছাটো পূৰণৰ হকে তেওঁ ফালৰ পৰা সেই বৰ প্ৰদান কৰিলে কিং মাইডাছ ৱাজ ভেৰি হেপী গেট হিজ উইচ ফুলফিল্ড আৰু ৰজা মাইডাছ বহুত সুখী হ'ল কিয়নো তেওঁ যি ইচ্ছা আছিল যি আশা আছিল সেয়া পূৰণ হোৱাৰ পথত হি ৱান্টেড টু টেষ্ট হিজ মেজিকেল পাৱাৰ আৰু ৰজা মাইডাছে তেওঁ যি ডিভাইন স্পিৰিটৰ পৰা যাদুকৰী শক্তি লাভ কৰিলে সেই শক্তি পৰীক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিলে লেট মি টাচ দি ষ্টোন আৰু তেওঁ ওচৰতে থকা শিলৰ টুকুৰা এটা স্পৰ্শ কৰিলে
As soon as the king Midas touched the stone, it turned into gold. আৰু আশ্চৰ্যজনকভাৱে তেওঁ হাতেৰে স্পৰ্শ কৰা শিলৰ টুকুৰাটো সোণলৈ ৰূপান্তৰিত হ'ল। তেতিয়া ৰজাই কৈ উঠিলে, "Oh, unbelievable! The stone has turned into gold. Let me touch other things too." আৰু ৰজাই কৈ উঠিল যে, আশ্চৰ্যজনক, মই হাতেৰে স্পৰ্শ কৰাৰ লগে লগে শিল টুকুৰা সোণ হৈ পৰিল। গতিকে মই অন্যান্য বস্তুসমূহো স্পৰ্শ কৰি চাওঁ। Whatever the king touched turned into gold. আৰু ৰজা মাইডাছে যিকোনো বস্তু স্পৰ্শ কৰাৰ লগে লগে সোণলৈ ৰূপান্তৰিত হ'বলৈ ধৰিলে। Unfortunately, the king could not even eat or drink. কিন্তু ৰজাই যিহেতু যিকোনো বস্তু স্পৰ্শ কৰাৰ লগে লগে সোণলৈ ৰূপান্তৰিত হয়, সেয়েহে ৰজাই কোনো ধৰণৰ খাদ্যবস্তু গ্ৰহণ কৰিব নোৱাৰা হ'ল আৰু ইভেন পানীও খাব নোৱাৰা হ'ল, কিয়নো তেওঁ হাতৰ স্পৰ্শ পোৱাৰ লগে লগে প্ৰতিটো বস্তু সোণলৈ ৰূপান্তৰিত হৈ পৰে। Everything he touched turned to gold immediately. অৰ্থাৎ যিকোনো বস্তু স্পৰ্শ কৰাৰ লগে লগেই সোণলৈ ৰূপান্তৰিত হৈ পৰে। Oh no! What have I done? My food has turned into gold. I cannot even eat. ৰজা মাইডাছৰ ডাঙৰ বিপদ হ'ল, কিয়নো তেওঁ স্পৰ্শ কৰা যিকোনো বস্তু যেতিয়া সোণলৈ ৰূপান্তৰিত হ'ব ধৰিলে, তেওঁ একো খাব নোৱাৰা হ'ল, পানীও সেৱন কৰিব নোৱাৰা হ'ল। গতিকে তেওঁৰ কাৰণে সেয়া এক বিপদৰ নিচিনাই হৈ পৰিল। The king went to the garden. এদিনাখন ৰজাই ৰাজমহলৰ যি ফুলনি আছিলে তাত ঘূৰি আছিল। He saw his daughter coming towards him. আৰু তেওঁ দেখিলে তেওঁ জীয়াৰী তেওঁৰ ফালে আহি আছে। Daughter coming towards him. তেওঁ নিজৰ সন্তানক মাতিলে, "Come, my child," যে মোৰ ওচৰলৈ আহা। আৰু সন্তানটিও ফাদাৰ বুলি অৰ্থাৎ দেউতা বুলি তেওঁ ওচৰলৈ আহিল। They hugged each other. আৰু দুয়োজনে ইজনে সিজনক সাৱটি ধৰিলে। As soon as Midas touched his daughter, she turned into a statue of gold. The king was shocked. আৰু সাৱটি ধৰাৰ পিছত অৰ্থাৎ মাইডাছে তেওঁ জীয়াৰীক চুই চোৱাৰ পিছত ছোৱালীগৰাকী এটা মূৰ্তিলৈ ৰূপান্তৰিত হ'ল, সোণৰ মূৰ্তি, যিহেতু ৰজাই যি বস্তু স্পৰ্শ কৰে সোণ হৈ যায়। The king was shocked. ৰজা আচৰিত হৈ পৰিল। ৰজাই তেতিয়া ক'লে, "Alas, what have I done? I lost my child. She is just a statue now." আৰু ৰজাই দুখ প্ৰকাশ কৰিলে যে মই কি কৰিলোঁ এয়া, মই মোৰ নিজৰ সন্তানটোক হেৰুৱালোঁ, এতিয়া তাই মাথো এক মূৰ্তি হৈ পৰিল। He saw that everything he touched turned into gold. আৰু তেওঁ দেখা পালে যি বস্তু তেওঁ স্পৰ্শ কৰে সকলো সোণ হৈ পৰে। The king's happiness turned into despair and he cried loudly. আৰু ৰজাৰ জীৱনৰ যিখিনি সুখ আছিলে, হেপিনেছ আছিলে, সুখী জীৱন আছিলে, সেই সকলো নিৰাশাজনক হৈ পৰিল, ডেছপায়াৰ হৈ পৰিল। এই কথা ভাবি হি ক্ৰাইড লাউডলি, অৰ্থাৎ ৰজাই চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিলে, কিয়নো তেওঁ দুখ লাগিছে। তেওঁ সোণ পইচাৰ লালসাত তেওঁ নিজৰ খাদ্য খাব নোৱাৰা হ'ল, নিজৰ সন্তানক তেওঁ হেৰুৱাবলগীয়া হ'ল। গতিকে তেনে ক্ষেত্ৰত মাইডাছৰ খুব দুখ আৰু শোকে খুন্দা মাৰি ধৰিছে। তেওঁ জীৱনৰ সকলো সুখ হেপিনেছ আঁতৰি গৈছিল। দ্য ডিভাইন স্পিৰিট হাৰ্ড মাইডাছ ক্ৰাইং। হি এপিয়াৰ্ড বিফ'ৰ কিং মাইডাছ। আৰু এই মাইডাছৰ কান্দোন ডিভাইন স্পিৰিটে শুনা পালে, অৰ্থাৎ সেই ঐশ্বৰিক শক্তিয়ে বা ঐশ্বৰিক আত্মাই শুনা পালে আৰু তেওঁ ৰজাৰ সন্মুখত পুনৰ উপস্থিত হ'লহি। ডিভাইন স্পিৰিটে ৰজা মাইডাছক সুধিলে, কিং মাইডাছ, ইউ লুক ছেড, হোৱাট হেপেন? যে মহাৰাজ বা ৰজা, তোমাক আজি বহুত দুখত থকা নিচিনা লাগিছে, কোৱাচোন তোমাৰ কি হৈছে? তেতিয়া মাইডাছে উত্তৰ দিলে, আই এম ইন বিগ ট্ৰাবুল, যে মই এক ডাঙৰ বিপদত পৰিছোঁ বা সমস্যাত পৰিছোঁ। ডিভাইন স্পিৰিটে ক'লে, ডু ইউ ৱান্ট মি টু টেক দ্য উইচ বেক?
যে তোমাক মই যে যাদুকৰী বা ঐশ্বৰিক শক্তি প্ৰদান কৰিছিলোঁ সেয়া তুমি মই পুনৰ ঘূৰাই লোৱাটো বিচাৰিছা নেকি ৰজা মাইদাছে ক'লে প্লিজ ডু যে হয় তুমি সেইটো অতি শীঘ্ৰে ঘূৰাই লোৱা তেতিয়া ডিভাইন স্পিৰিটে ক'লে দেন গো এণ্ড ৱাচ ইয়'ৰ হেণ্ডছ ইন দ্য ৰিভাৰ ইউ উইল গেট ৰিড অফ দ্য গল্ডেন টাচ যে যদি তোমাক সেইটোৱেই লাগে তেতিয়াহ'লে তুমি এতিয়াই গৈ নদীত ৰিভাৰ মানে নদীত হাত দুখন ধুই আহা তেতিয়াই তুমি এই ঐশ্বৰিক যাদুকৰী শক্তিৰ পৰা মুক্তি লাভ কৰিবা আৰু কিং মাইদাছে লৰালৰিকৈ নদীৰ ঘাটলৈ গ'ল অৰ্থাৎ কিং মাইদাছ ইমিডিয়েটলি ৰাষ্ট টু দ্য ৰিভাৰ লেট মি ৱাচ মাই হেণ্ডছ ফাষ্ট এণ্ড ৰান টু দ্য গাৰ্ডেন আৰু ৰজাই ক'লে যে মই হাত দুখন অতি সোনকালে ধুই মই মোৰ ৰাজমহলৰ ফুলনিলৈ যাওঁ গাৰ্ডেন বা বাগিচালৈ যাওঁ দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাষ্ট এৱে দ্য গল্ডেন টাচ আৰু সেই নদীত পানীৰ স্পৰ্শ কৰি যেতিয়া হাত দুখন ধুলে তাৰ লগে লগে তেওঁ হাতৰ পৰা সেই যাদুকৰী শক্তি আঁতৰি গ'ল হি হাৰিড টু দ্য গাৰ্ডেন হি হাগড দ্য গ'ল্ড ষ্টেটুছ অফ দ্য প্ৰিন্সেছ এজ চুন এজ দ্য কিং টাচ ইট দ্য প্ৰিন্সেছ কেম বেক টু লাইফ অৰ্থাৎ যেতিয়া সেই ঐশ্বৰিক শক্তি মাইদাছৰ হাতৰ পৰা আঁতৰি গ'ল তেতিয়া তেওঁ ৰাজমহলৰ বাগিচালৈ গ'ল আৰু তাত যি সোণৰ মূৰ্তি হৈ ষ্টেটু আছিলে অৰ্থাৎ তেওঁ নিজৰ সন্তান যে স্পৰ্শ কৰোঁতে ষ্টেটু হৈ গৈছিলে তাক স্পৰ্শ কৰাৰ লগে লগে আকৌ মানৱী জনমটো অৰ্থাৎ আগৰ সেই নিজৰ সন্তানটো অৰ্থাৎ ছোৱালীজনী হৈ পৰিল আৰু সন্তানটিয়ে জীৱন লাভ কৰিলে অৰ্থাৎ মানৱী জনম আকৌ পুনৰ লাভ কৰিলে তেওঁ দেউতাকক ফাদাৰ অৰ্থাৎ দেউতা বুলি মাত লগালে আৰু ৰজাই অহ ডিয়াৰ আই এম ছ' হেপী ডেট ইউ আৰ বেক আৰু ৰজাই নিজৰ সেই সন্তানক যেতিয়া পুনৰ ঘূৰাই পাইছে মানুহ হিচাপে ছোৱালীজনী যেতিয়া ৰিয়েল লাইফটো ঘূৰাই পালে তেওঁ খুব আনন্দিত হৈ গ'ল আৰু ক'লে যে মই বহুত সুখী তোমাক মই পুনৰ ঘূৰাই পালোঁ ডেট ডে অনৱাৰ্ডছ কিং মাইদাছ বিকাম এ চেঞ্জ পাৰ্চন সেইদিন ধৰি ৰজা মাইদাছ এজন সম্পূৰ্ণ সলনি ব্যক্তিত্বৰে নিজকে গঢ় দিলে লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ দে আৰ ৱৰ্থ মোৰ দেন গল্ডেন মানি ৰজা মাইদাছে অনুভৱ কৰিলে যে মানুহৰ জীৱনত সুখী হৈ থাকিবলৈ বা সুখৰ কাৰণে ভালপোৱাই হৈছে প্ৰকৃত সম্পদ দে আৰ ৱৰ্থ মোৰ দেন গল্ডেন মানি আৰু এই সুখখিনি গোটাবৰ কাৰণে কোনো ধৰণৰ টকা বা সোণৰ প্ৰয়োজন নহয় তাতকৈ মানুহৰ জীৱনৰ যিখিনি ভালপোৱা মানুহে যি দিয়া আত্মিক শক্তি এইখিনিয়ে অতি গুৰুত্বপূৰ্ণ কিং মাইদাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড হি লিভড হেপিলি ডে আফটাৰ আৰু তেতিয়াৰ পৰা কিং মাইদাছে জীৱনত শিকিলে যে যিখিনি সম্পদ নিজৰ লগত থাকে নিজে যিখিনি গোটাব পাৰে বা নিজৰ চৌপাশে যি সমল থাকে তাকে লৈ মানুহ সুখী হ'বলৈ শিকিব লাগে হি লিভড হেপিলি ডে আফটাৰ আৰু তেওঁ জীৱনত যিখিনি ঘটনা হৈ গ'ল সেই ঘটনা ঘটি যোৱাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁ যিহেতু শিকিলে জীৱনটো কেনেকৈ উদযাপন কৰিব লাগে পৰৱৰ্তী সময়ত জীৱনৰ বাকীছোৱা সময় ৰজা মাইদাছৰ সুখ সম্পদেৰে ভৰি পৰিলে গতিকে দ্য গল্ডেন টাচ পাঠটোৰ পৰা আমি কি শিকিলোঁ আমি কি নীতি শিক্ষা পালোঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে আমাৰ চৌপাশে বা আমাৰ লগত যি সম্পদ থাকে তাকে লৈ আমি জীৱনটো উপভোগ কৰিব লাগে উদযাপন কৰিব লাগে সুখী হ'বলৈ শিকিব লাগে অসমীয়াত এষাৰ কথা আছে যে লোভেই পাপ পাপেই মৃত্যু গতিকে আমি অতি বেছি টকা পইচা সোণ আদিলে লোভ মোহ কৰিলে জীৱনত নানা ধৰণৰ বিপদৰ সন্মুখীন হ'ব লাগে শিক্ষাৰ্থীসকল এয়াই আছিলে আমাৰ দ্বিতীয়টো পাঠ দ্য গল্ডেন টাচ পৰৱৰ্তী সময়ত আমি ইয়াৰ লগত জড়িত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ভালে থাকা সকলো